আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। बर' हारिया आसामनि थागिबि जानो हाया आरो थागिबिबो नङा। स' बे बाथ्राखौ फोरमायदों। लोगोफोर नैबे समाव नोंथांमोननि गेजेराव माखासे गोनांथार आपडेट लानानै फैलायबाय। जोबोद इम्पर्टेन्ट जाय मोनद' हारिखौ एसटि बिनायनिफ्राय होबथानो बा मोननायनिफ्राय बादा खालामनायाव जाय CC2नि दैदेनगिरिफोर आदित्य खाख्लारि सार आरो लोगोसे राभा असम अट'नमास काउन्सिलनि CEM टंकेश्वर राभा बिथांमोना जे बाथ्रा बुंबाय थादों, बेखौ लानानै कच राजबंसि हारिनि जाय कच राजबंसि थुनलाइ आफादनि दैदेनगिरिफ्रा माखासे बाथ्रा फोरमायदों आरो बे बाथ्रानि गेजेरजों बिथांमोना रोखा रोखा फोरमायदों जे बर'फोरा आसामनि थागिबि सुबुं नङा होननानै बिथांमोना फोरमायदों। नोंथांमोना जोबजासिम नायलांब्ला बुजिगोन। তেওঁলোকে ডিমাপুৰত তেওঁলোকে যি 1536 চনত যি আহোম ৰজা চুহুংমুঙে যি কছাৰী ৰাজধানী ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়াই তেওঁলোকে ভূটানৰ পাতদেশত আহি থিতাপি লৈছিলে। গতিকে এই কথাবিলাক তেওঁলোকে মনত পেলাওক যে কোন আহোম ৰজাই তেওঁলোকৰ কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে, তেওঁলোক কছাৰী বুলি কৈছিলে, হয় নে নহয়? আচলতে কছাৰী আমাৰ গোটেইখিনি মানুহে কছাৰী হয়। কছাৰীৰ লগত বড়োসকল লগ লাগি বড়ো কছাৰী, আমি যেনেকৈ কোচ ৰাজবংশী কওঁ, কোচ কছাৰী, হয় নে নহয়? তেওঁলোকে কছাৰীৰ পৰা এতিয়া বড়ো কছাৰী হৈছে তেওঁলোকে। গতিকে এই কথাখিনি তেওঁলোকে মনত কৰক। 1536 চনত মই পুনৰ কৈছোঁ, চুহুংমুঙে যেতিয়া কছাৰী ৰাজধানী যেতিয়া ডিমাপুৰ ধ্বংস কৰিছিল, তেতিয়া এই বড়োসকলে আমাৰ এই ভূটানৰ পাতদেশত গৈ তাত আশ্ৰয় লৈছিলে। আৰু 1840 চনত যেতিয়া এই ভুটীয়াসকলক খেদিলে, তাত তেতিয়া পমুৱা হিচাপে এই বড়োসকলে আছিলে। আৰু তাত থাকি তেওঁলোকে আমাৰ থলুৱা যিখিনি কছাৰী আছিলে, তেওঁলোকৰ লগত লগ লাগি তেওঁলোকে বড়ো কছাৰী বুলি এটা মডাৰ্ণ এটা সৃষ্টি কৰিলে, যিটো আজিৰ বড়ো কছাৰী। গতিকে তেওঁলোক ইয়াৰ মানুহ হয় নে নহয় সেয়া আপোনালোকে নিশ্চয় বুজিব। সেয়া নিশ্চয় তেওঁলোকে আপোনালোকৰ যোগেৰে আমি এইখিনি কথাই ক'ব বিচাৰিছোঁ, তেওঁলোকে এবাৰ নিজকে পঢ়িয়াই চাওক, তেওঁলোকে এবাৰ তেওঁলোকে বিশ্লেষণ কৰক। নিজকে বিশ্লেষণ কৰিলে পাব। আৰু এটা আটাইতকৈ ডাঙৰ কথা হ'ল, মই সেই কথাটো এতিয়াও ক'ব খোজা নাই, ভাতৃঘাতী এটা সংঘৰ্ষ তেওঁলোকে বিচাৰিছে, যিটো ভাতৃঘাতী সংঘৰ্ষ আমি এৰাই চলিব খুজিছোঁ। আমাৰ চকুটো উলিয়াব খুজিছে টংকেশ্বৰ ৰাভাই, আমি কৈছোঁ ভাই চকুটো উলিয়াই দিয়া, পাৰিলে এটা নহয় দুটাই উলিয়াই দিয়া, তেতিয়া আৰু আপোনালোকৰ অত্যাচাৰ আমি সহ্য কৰি দেখাটো নাপাম। গতিকে আমি কৈছোঁ আমাৰ দুটাই চকু উলিয়াই দিয়ক, আমি ভাতৃঘাতী সংঘৰ্ষত যোৱা নাই। আমি বিচাৰিছোঁ যে সমাগত নিৰ্বাচন আহিছে, আপোনালোকে দেখিছে সিদিনা আদিত্য খাকলাৰী ডাঙৰীয়া ইমান বিৰোধিতা কৰি আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান তোষামত কৰিলে, তাৰ পৰা এটা কথা আমি স্পষ্ট বুজি পাইছোঁ যে আদিত্য খাকলাৰী ডাঙৰীয়া নিশ্চয় কাৰোবাৰ এজেণ্ট। আমি আগত মনত ভাবিছিলোঁ, আমি প্ৰমাণ পোৱা নাছিলোঁ, কিন্তু পৰহিৰ আগদিনা তেওঁ যিটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যি ধৰণে তোষামত কৰিলে, তাৰ পৰা আমি বুজি পালোঁ যে হয়, তেওঁ আচলতে কাৰোবাৰ এজেণ্ট হৈয়ে কাম কৰি আছে। গতিকে তেওঁ নিজৰ সেই কাৰোবাৰ এজেণ্ট হোৱা কামটো তেওঁলোকে বাদ দিয়ক। তেওঁলোকে আমাৰ সেই ইতিহাসবিদ গিৰিয়াসনৰ কথাটো ভাবক। তেওঁলোকে আমাৰ এটকিনছনে যি লিখিছিল যে তীব্ৰতৰ যি বটপা আৰু তাৰ ভাষাটো যিটো বড়ো স্কাৰ্ট আছিলে, সেই কথা তেওঁলোকে চিন্তা কৰক। তেওঁলোকে ভাবক, এটকিনছনে যিটো কথা কৈছিল তীব্ৰতৰ মাজভাগত বড়ো দেশত থকা বাসিন্দাসকলে বৰপা বুলি কোৱা হৈছিল, সেই কথাটো তেখেতসকলে এবাৰ ভাবক। আৰু ক'ত তীব্ৰত, ক'ত তেওঁলোকক আমাৰ 1536 চনত আহোম ৰজা চুহুংমুঙে তেওঁলোকক ৰাজধানী ধ্বংস কৰিছিলে, আৰু তেওঁলোকে ভূটানৰ পাতদেশত আহি পেলাই থাকি পেলাই এতিয়া তেওঁলোকে বোলে চন অফ দ্য চইল। গতিকে এই কথাবিলাক মই আপোনালোকক জৰিয়তে তেওঁলোকক আদিত্য খাকলাৰী ডাঙৰীয়া এণ্ড কোম্পেনীক মই আজি স্পষ্ট ভাষাত কৈছোঁ, তেওঁলোকে আমাক বিৰোধিতা কৰাৰ পৰা তেওঁলোকে বিৰত থাকক। তেওঁলোকৰ নিজৰ প্ৰাপ্য বিচাৰক, যি ক'ব খুজিছে তেওঁলোকে কৈ থাকক, কিন্তু তেওঁলোকে এইটো ক'ব নালাগে যে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ পাব নালাগে। কাৰণ এইকাৰণে আমি কৈছোঁ যে বড়োসকলেই অসমৰ ভূমিপুত্ৰ নহয়। আজিৰ দিনত মই স্পষ্ট ভাষাত কৈছোঁ, অসমত ভূমিপুত্ৰ বড়োসকল নহয়। আৰু যদি তাৰ প্ৰমাণ যদি লাগে, তেতিয়াহ'লে তেওঁলোক আহক। মই যিখিনি কথা ক'লোঁ, চুলচুলাই চুক্তিৰ কথাটো তেওঁলোকে চাওক। ইয়াণ্ডাবু সন্ধিৰ পিছতে আমাৰ 1840 চনত যেতিয়া ভুটীয়াসকলক যেতিয়া খেদি পঠিয়াইছিলে ইংৰাজসকলে, সেই কথাটো চাওক, তেতিয়াহ'লে গোটেইখিনি কথা তেওঁলোকে স্পষ্ট ভাষাত বুজিব। আৰু আদিত্য খাকলাৰী ডাঙৰীয়াৰ যি চকু, যি বন্ধ চকু, নিশ্চয় সেয়া মেল খাব। গতিকে মই আদিত্য খাকলাৰী ডাঙৰীয়াক
অসমৰ যি আমাৰ শান্তি সম্প্ৰীতি যি আমাৰ এতিয়া ভাতৃত্ববোধ সেয়া যাতে আমাৰ ঠিক থাকে, অসমখন যি উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, গতিকে সেই উন্নতিৰ খোজত তেওঁ যাতে খোজ মিলাই এই 6 জনগোষ্ঠীৰ জনজাতিকৰণত তেওঁ যেন বিধি পখালি নিদিয়ে, গতিকে তাৰ আহ্বান ৰখাই মই ইয়াৰ দ্বাৰা তেওঁলোকক জনাব খুজিছোঁ, আচলতে বড়োসকল নহয়, কোচ ৰাজবংশীসকল হ'ল এই অসমৰ আদিম ভূমিপুত্ৰ। কাৰণ এই কোচ ৰাজবংশীসকলে অসমত একেবাৰে আহোমৰ এই ৰাজধানী শিৱসাগৰৰ পৰা যদি চায়, গোহাঁই কমল আলিৰ পৰা যদি চায়, গোটেইখিনি আমাৰ কামাখ্যা মন্দিৰৰ পৰা যদি চায়, গোটেইখিনি কামাখ্যা মন্দিৰ যি আমাৰ কালাপাহাৰে ভাঙিছিলে, সেই কামাখ্যা মন্দিৰ বান্ধিছিলে কোনে? আমাৰ চিলাৰায়। গতিকে এই কথাবিলাক নিশ্চয় তেওঁলোকে এবাৰ পঢ়িয়াই চাব। অসমত ভাল কাম কোনে কৰিছিলে? আজি অসমৰ গুৰুজনা, অসম বুলিলে শংকৰদেৱ, গতিকে সেই শংকৰদেৱক কোনে থাপিলে অসমত, এই কথাবিলাক নিশ্চয় চিন্তা কৰিব। আৰু কোচ ৰাজবংশীৰ বিৰোধিতা নকৰিবলৈ মই পুনৰ আদিত্য খাকলাৰী এণ্ড কোম্পানীক মই অনুৰোধ জনাইছোঁ, আৰু তেওঁলোকক মই ইয়াৰ পৰাই সকীয়াই দিছোঁ, যদি ইয়াৰ পিছতো যদি তেওঁলোকৰ থাকে, মই আৰু এটা কথা আজিয়ে ক'ব খোজা নাই, যিটো কথা ক'লে হয়তো তেওঁলোকৰ আত্মসন্মানত লাগিব। সেই কথাটো যদি তেওঁলোকে ইয়াৰ পিছতো আৰু যদি কিবা যদি বক্তব্য ৰাখে, তেতিয়াহ'লে মই নিশ্চয় সেই কথা ক'বলৈ তেওঁলোকক বাধ্য থাকিম। थारैनो बुजिबाय, बाथ्राया गोबां सिरियास आरो गोबां साननो गोनां। थ' दिनै नोंथांमोना नुदों जे सिटुएसन बे माने गाज्रिनिफ्राय गाज्रि जालांनो हमगासिनो दङ, आरो दिनै बर'आबो एसे माने सोरजोंबा नासयजानाय बे बिथिङाव दासिमबो जोबाखै। थ' सिगांनिफ्रायनो गोदोनिफ्रायनो थ' अब्ला नोंथांमोना बे बाथ्राखौ बेसेबां फोथायगोन? थ' जोंनि गभर्नमेन्ट, जोंनि दैदेनगिरि बिथांमोना बे बाथ्रानि सायाव मा सानगोन आरो मा फोरमायगोन? थ' बिथांमोना जोंनि काउन्सिलाव गभर्नमेन्ट दङ, थ' गभर्नमेन्टआ जाय खामानिखौ मावदों, डेभेलपमेन्टनि खामानि मावदों, नाथाय हारिनि माखासे जायफोरा दिनै जि दाबि खालामनाय, जि खहा जानो थांगासिनो, बिनि सायाव नोजोर होदोंना होआखै? बे गोबां माने साननो गोनां। थ' गोबां माने दा गावजों गाव कन्ट्रभार्सि जालायनायखौ नुदों, दा फरायसाफोरनि गेजेराव कन्ट्रभार्सि जालायनायखौ नुदों। थ' बे बाथ्राया माने जोबोद सिरियास आरो गोबां साननो गोनां होननानै आं सानो। दा नोंथांमोना नुदों सासे राभा हासं अट'नमास काउन्सिलनि CEM टंकेश्वर राभा। स' बिथाङा ओरैबायदि साहसि मानसि, ओरैबायदि माने साहस गोनां, बियो अरायसम गावनि हारिनि खोथाखौ बुङो। थ' सासे गभर्नमेन्टनि मानसि जानानै दा BJP एलायन्स गभर्नमेन्टनि सासे CEM चिफ एक्जिकिउटिभ मेम्बार जानानै बिथाङा माने पाब्लिकफोरजों, गावनि हारिनि रायजो राजाफोरजों थाफानानै हारिनि बाथ्रा बुङो। दा बेफोरबायदि साहसि लिडार आं बुंनो सानो जे नर्थ इस्टआव बा जोंनि बे आसामाव सासे बे माने बेस्ट लिडार आरो टप लिडार होननानै, जोंनि ट्राइबेल हारिनि सासे टप लिडार होननानै बेखौ सानजाथाव आरो। दा बेफोरबायदि थ' जोंनि BTC गभर्नमेन्टनिफ्राय बेखौ मा फोरमायगोन उननि समावसो मिथिसिगोन। दा फैबाय थानाय समाव बिनि सायाव मा राहा लायो, थारैनो बर'फ्रा बे आसामनि थागिबि नंगौना नङा, नोंथांमोना बे बाथ्राखौ एसे आन्दाज खालामदो आरो बिनि सायाव सालिजारि बिजिरनानै नायदो आरो कमेन्ट खालामदो।